আমাৰ সকলোৰে মৰমৰ অভিনেতা জয়ন্ত দা গ'লগৈ। জয়ন্ত দাক আচলতে ৰাজু দা বুলি মাতিছিলোঁ। জয়ন্ত দাৰ লগত খুব এটা নিবিড় সম্পৰ্ক আছিল। মুখত এটা হাঁহি লৈ ঘূৰি ফুৰা অভিনেতাজনে সকলোকে হহুৱাই ভাল পাইছিল। অকল টিভিতে নহয়, বাস্তৱ ক্ষেত্ৰতো তেওঁ তেনেকুৱাই আছিল। মই ভাড়াঘৰ কৰোঁতে জয়ন্ত দাক প্ৰায় 25 দিনমান লগ পাইছিলোঁ। তেওঁ ভাষাৰ ক্ষেত্ৰত খুব সক্ৰিয় আছিলে। তেওঁ ভাষা ভুলকৈ ক'লে বৰ বেয়া পাইছিল। মোৰ যদি কিবা ফুটা নাছিল ভালকৈ, তেওঁ লগে লগে কৈছিল, এইটো এনেকুৱা নহয়, এইটো অসমীয়া ভাষা এনেকুৱা হ'ব লাগে। সেই কথাবোৰ কেতিয়াও পাহৰিব নোৱাৰি। আৰু য'তেই লগ পাওঁ, যেনেকৈ লগ পাওঁ, তাৰপিছত ৰেঙনি টিভিত এখন চিৰিয়েল কৰিছিলে জয়ন্ত দাই। সেই সময়খিনিতো আমি বহি মেকআপ ৰুমত আড্ডা মাৰিছিলোঁ। জয়ন্ত দাই কাহিনী শুনাইছিলে ধুনীয়া ধুনীয়া আৰু আমাক ভুলবোৰ দেখুৱাই দিছিল। আৰু জয়ন্ত দাৰ লগত শ্বুটিং কৰি এটাই ভাল লাগিছিল, জয়ন্ত দাই কয়, এইটো ক, এইটো ভাল লাগিব, এইটো এনেকৈ কবি। এই কথাবোৰ জয়ন্ত দা আমি কেতিয়াও পাহৰিব নোৱাৰিম। আপোনাক এটাই মই ক'ম যে আপোনাক আমি কি দিলোঁ, কি কৰিলোঁ নাজানো, কিন্তু আপুনি আমাক বহুত দি থৈ গ'ল। আপোনাৰ সেই হাঁহি মুখখন কেতিয়াও পাহৰিব নোৱাৰিম জয়ন্ত দা। ৰাস্তাত লাষ্ট আমি লগ পাইছিলোঁ, আপুনি এখন স্কুটিৰ পৰা মোক মাতিছিলে। সেই সময়খিনিও মই সঁচাকৈ আজি যেন আকৌ ঘূৰাই পাওঁ তেনেকুৱা মনটো গৈছে, কিন্তু ক'তনো পাম। ভগৱানক এটাই প্ৰাৰ্থনা কৰিম, আপুনি হাঁহি থাকি ভাল পায়, আপুনি সদায় বীৰৰ দৰে থাকি ভাল পায়। ভগৱানে যাতে আপোনাৰ আত্মাটোক তেনেকৈ ৰাখক, হাঁহি ৰাখক, বীৰৰ দৰে থাকক। সদায় স্পষ্টবাদিতা আপুনি, বেয়াটোক বেয়া, শ্বুটিঙত বেয়া পোৱাটোক বেয়া, সকলোৰে খানা খাইছে নাই, সকলোৱে ভাল খানা দিছেনে নাই অভিনেতা অভিনেত্ৰীক, তাৰ পৰ্যন্ত আপুনি চকু ৰাখিছিল। সেই গুণবোৰ আমি কেতিয়াও নাপাহৰোঁ ৰাজু দা। আপোনাক সদায় আমি জীয়াই ৰাখিব চেষ্টা কৰিম। প্ৰতিটো মুহূৰ্ত, প্ৰতিটো পল ৰাজু দা আপোনাক আমি মনত ৰাখিম। আপোনাক এৰি অসমীয়া চিনেমা জগতখনৰ বহু ক্ষতি হৈছে। উপায় নাই, বিধিৰ লিখন যেতিয়া মানিবই লাগিব। ভগৱানে আপোনাক ভগৱানৰ ওচৰলৈ লৈ গ'ল। আপুনি সদায় হাঁহি থাকক। আপুনি যেনেকৈ এই পৃথিৱীত আছিল তেনেকৈ তাতেই থাকক। আপোনাৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।